বহুত বেছি ভাল লাগিছে আজি সুন্দৰ খেল এটা অনুষ্ঠিত হৈছে ইয়াতে এছিয়াত অৰ্গেনাইজ কৰাৰ বাবে আৰু MLA BS আৰ্টিষ্ট ইলেভেন হৈছে মই যিহেতু আৰ্টিষ্ট নহয় তথাপিতো ইউটিউবাৰ হয় তথাপিতো আৰ্টিষ্ট ইলেভেনক ধন্যবাদ জনাইছোঁ মোক তাতে খেলিব দিয়াৰ সুযোগ কৰাৰ বাবে যিখন মঞ্চত আমি আজি খেলি আছোঁ ফিল্ডত এইটো এটা মানে ড্ৰিম এটা আমি খেলা চাব আৰু ইমান ডাঙৰ ডাঙৰ মেটচ হৈ গৈছে ইণ্টাৰনেশ্যনেল মেটচ হ'ব সেইখন মেটচতে আজি আমি খেলিব পাইছোঁ বহুত এটা লাগি কৰিছোঁ আমি প্ৰথমতে ভাবিছিলোঁ ধৰক মিনিষ্টাৰ MLA বুলি ক'লে এটা মাইণ্ডত এটা আমাৰ আহে যে অলপ বুঢ়া হ'ব নোৱাৰিব খেলা আমি কালি ভাবি আছিলোঁ যে খেলিব নোৱাৰিব আমি ভাবিছিলোঁ যে 20 ৰান কৰিব দিম কিন্তু ইমান ভাল খেলিছে আমাৰ মানে দৌৰি আমি তত পোৱা নাই মানে 20 অভাৰত য'ত নেকি IPL-তে মানে 120 ৰান 130 ৰান হয় ইয়াতে কিমান 160 টাৰ্গেট দিছে এতিয়া চেলেঞ্জ হ'ব মিৰ্জা আৰু জয়দাদা গৈছে ফাৰ্ষ্ট বেটিং চাওঁ এতিয়া কি হ'ব কিমান দিন পিছত খেল খেলিছে মই খেলি থাকোঁ ক্ৰিকেট খেলি থাকোঁ টেনিছ খেলি থাকোঁ ইমান খেলা হয় আৰু ইউটিউবৰ মাধ্যমেৰে এইটো প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে সেনেকুৱা একো নাই যিহেতু IPL-ও আহি আছে নাই নাই এইটো একো নাই এছিয়া কৰিছে আৰু মই যিহেতু ব্লগাৰ হয় অলপ চলপ ব্লগ বনাইছোঁ